আজি আমি আমাৰ ফেমিলি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ যাম আৰু এতিয়া সেইকাৰণে সোনকালে উঠিছোঁ। মোৰ ঘৰৰ মানুহে কামত লাগি গৈছে, ময়ো এতিয়া যাওঁ জলদি গাটো ধুই আহি আপুনি যাওঁ মায়ে কিছু টেবলেটৰ যোগাৰ কৰিছেই, বমি আৰু গেষ্ট্ৰিকৰ হয় আৰু ইয়াৰ কিছু বস্তু বেগত ভৰাই লৈছোঁ। ৰাতি আমি ওলালোঁ, ময়ো মেখেলা চাদৰ পিন্ধিছোঁ, মায়েও মেখেলা চাদৰ পিন্ধিছে। গাড়ী ৰখি আছে, এতিয়া 7টা বাজিছে, আমি আৰু সোনকালে যাই পাব লাগিব। দেৰি হ'বগৈ, তাৰ কাৰণে লাইটটো জ্বলাই মা দেউতা ভাইটি আৰু এয়া বা। শুনিছে পালোঁ, আমি এতিয়া পলাশবাৰীলৈ যাম। মাহী আৰু মহাও আমাৰ লগত যাব, সিহঁতক ঘৰৰ পৰাই ল'ম আমি। গুৱাহাটীৰ পৰা নগাঁৱলৈ আহোঁতে আপোনালোকে 2টা ট'ল গেট পাব আৰু 200 টকাকৈ 400 টকা আপোনালোকে ইয়াতে ট'ল গেটত দিব লাগিব। মা কি খবৰ? দেউতাৰ বাইদেউ বাইদেউ খবৰ কেনেকুৱা? মাহীৰ মাহী মোৰ বেয়া, এই গা বেয়া মোৰ। আমি ইয়াতে গৈছোঁ জাগি ৰোডত। কি হৈছে, মোৰ অকণমান দূৰত গ'লে গা বেয়া লাগে আৰু এতিয়া কি হৈছে, গা বেয়া লাগিছে আৰু গাড়ীলৈ ৰৈ দিছোঁ। মাহঁত চাহ খাবলৈ ৰৈছে, খুলি দিছিলোঁ। আহোঁতে ধুনীয়াকৈ আহিলোঁ। বহু দিনৰ ইচ্ছা আছিলে আমাৰ ঘৰৰ সকলোৰে মহামৃত্যুঞ্জয় মন্দিৰলৈকে যাম। আহিলোঁ, আগৰ পৰা গা বেয়া লাগে মোৰ, অকণমান গাটো বেয়া লাগিছে। হ'লেও নামি যাওঁ এতিয়া, অকণমান চাহ খালে ভাল পাম। ঘৰত একো খাওঁ নাছিলোঁ, কাৰণে গা বেয়া লাগিছে। মোৰ এইটো চিপছ খুব ভাল লাগে, আজি ইয়াতে দেখি পেলাই মই লৈ ল'লোঁ বহুতকেইটা। এইটো মোৰ প্লাছ চিপছৰ, মই চিপছ খাই খুব ভাল পাওঁ। এতিয়া অন্নপূৰ্ণা হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্টত সোমাইছোঁ আমি। আমি মৃত্যুঞ্জয় মন্দিৰত আহি পালোঁ আৰু এয়া দুৰ্গা মন্দিৰ বনাই আছে ইয়াতে, আৰু এয়া হ'ল ৱৰ্ল্ড লাৰ্জেষ্ট শিৱলিংগ। আপোনালোকে কেনেকুৱা দেখিছে গম নাপাওঁ, কিন্তু ওচৰৰ পৰা বহুত ডাঙৰ, 126 ফিট ওখ। আৰু এয়া চাকি বন্তি জ্বলাবৰ কাৰণে গৈছে বাহঁত, ময়ো যাওঁ। চাকি বন্তি জ্বলাই পেলাই ভিতৰলৈকে যাম। চাকি বন্তি জ্বলাবৰ কাৰণে এয়া ব্যৱস্থা কৰা গৈছে ইয়াতে জ্বলাব লাগিব। তাত মানুহৰ ভিৰ, আজি ছানডে সেইবুলি সকলোবোৰ ওলাই আহিছে। মানুহৰ ভিৰ দেখিছেনে আপোনালোকে? চাৰিওফালৰ
দৃশ্য কিছু এনেকুৱা হৈ আছে এতিয়া ইয়াতে চুইমিং পুল বনাই পদুম ফুল লগাইছে বহু হাজাৰ বছৰ আগত গুৰু শুক্ৰাচাৰ্যই ইয়াত মৃত্যুঞ্জয় যজ্ঞ পাতিছিল কিছু বিশেষ শক্তি পালেহে এই যজ্ঞখন পাতিব পাৰিছিল আৰু এই শক্তি এই ভূমিত পাইছিলে আৰু মহামৃত্যুঞ্জয় যজ্ঞ পতা হৈছিল এই ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজদেৱে তাৰ কিছু ভগ্নাৱশেষ ইয়াতে পোৱা গৈছে যজ্ঞ কৰা কিছু সা সামগ্ৰী কিছু ভগ্নাৱশেষ ইয়াতে উদ্ধাৰ কৰা গৈছে আৰু তাৰ বাবে ইয়াত নিৰ্মাণ কৰা হ'ল মহামৃত্যুঞ্জয় মন্দিৰ এই মন্দিৰ এইটোৱে একমাত্ৰ আৰু এইখন হ'ল মন্দিৰৰ প্ৰৱেশদ্বাৰ আৰু এইফালে সকলোবোৰ লাইন হ'ব লাগিব তাৰ পাছত সোমাব পাৰিব মহামৃত্যুঞ্জয় মন্দিৰ বৰ লাৰ্জেষ্ট ষ্টেডিয়ামত খুব ভাল লাগে মানুহে খুব ভিৰ কৰিছে একদম 12 বজাত দুৱাৰ বন্ধ কৰে আৰু 3টা বজাত খুলিব মানুহবোৰ লাইনতে ৰৈ গ'ল আমি আহিলোঁ আৰু ভাগ্যক্ৰমে সেয়া কৰি পেলাই এতিয়া 3বাৰ হৈ গ'ল আমাৰ পৰীক্ষা মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নকৰে তাৰ বাবে ভালদৰে দেখাব নোৱাৰিব আৰু চাওকচোন ইমান ডাঙৰ ডাঙৰ খুঁটা মই তাৰ আধাও নহয় বহুদিনৰ আশা আছিলে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিম বুলি আৰু সেই আশা আজি পূৰ্ণ হ'ল সকলোকে ভালে কুশলে ৰাখক আশীৰ্বাদ কৰক তাৰে কামনা কৰিছোঁ আপোনালোকে আহিব পাৰে ইয়াতে সকলোখিনি সা সুবিধা পোৱা যাব পাৰ্কিং এৰিয়া খোৱা লোৱা সকলোখিনি ইয়াতে পাব আপোনালোকে আহিব পাৰে ভাল লাগিব বহুত ভাল লাগে ইয়াতে আহি আৰু আমি এতিয়া বৰদোৱা থানলৈ যাব ওলাইছোঁ আৰু এয়া ৰেষ্টুৰেণ্ট